পখিলাটি ধৰিবলৈ বৰ মন যায় ওচৰলৈ গ'লে তুমি যোৱা যেন পলাই নমস্কাৰ মই বিক্ৰম আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ বেবী গগৈ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকৰ ভাল চাগে আমাৰ বেয়া মাহঁতৰ গা ভাল নাই পেট বিষ আছিলে এইকেইদিন দোকানো খোলা নাছিলে আৰু ময়ো ভিডিঅ' বনাব পাৰিম কিন্তু এডিট কৰাটো নাজানো মই সেইকাৰণে ভাবিলোঁ মই আজি ব্লগটা বনাওঁ বুলি মা অকণমান ভাল পাইছে ঔষধ খাই এইখিনি আপোনালোকলৈ ভিডিঅ' এটা আগবঢ়াব পৰা নাই সেইকাৰণে ভেৰি চৰি আৰু এতিয়া হৈ গৈছে দুপৰীয়া হ'ব এতিয়া আজি আছিলে শনিবাৰ আজি স্কুল অকণমান সোনকালে ছুটি দিলে সেইকাৰণে ভাবিলোঁ ব্লগটা বনাম বুলি যদি আপোনালোকে ফেচবুকত চাই আছে চেনেলটো ফ'ল' আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যদি ইউটিউবত চালে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো যদি ফেচবুকত চাই আছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ফ'ল' কৰি দিব যদি ইউটিউবত চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আজি মই ভাবিছোঁ আপোনালোকে কবিতা এটা আবৃত্তি কৰোঁ বুলি কবিতাটোৰ নাম পখিলা যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো কোৱাচোন পখিলাটি ক'ৰ পৰা আহা ফুলে ফুলে পৰি তুমি ফুলৰ মৌচুহা ৰঙা নীলা হালধীয়া ক'লা আৰু বগা নানা ৰঙৰ পখিলাবোৰ দেখি ভাল লগা পখিলাটি ধৰিবলৈ বৰ মন যায় ওচৰলৈ গ'লে তুমি যোৱা যেন পলাই কোৱাচোন পখিলাটি ক'ত তোমাৰ ঘৰ কোন দেশত থাকা তুমি ক'লৈ মাৰা লৰ কবিতাটো শুনি কেনেকুৱা লাগিলে কমেণ্ট বক্সত ক'বচোন যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ফ'ল' কৰি দিব আজি ভিডিঅ'টো ইমানেই বেছি দীঘল নকৰোঁ পুনৰবাৰ লগ পাম অন্য এটা ভিডিঅ'ত